প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? ইয়াৰ আপোনালোকৰ এনচাৰ হ'ব কামৰূপ। প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা গৈছিল? ইয়াৰে আপোনালোকৰ এনচাৰ হ'ব বৰ্মন বংশ। প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? বড়োসকল, ৰাভাসকল, আহোমসকল, কোচ ৰাজবংশীসকল। এনচাৰ হ'ব আপোনালোকৰ আহোমসকল। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইয়াত আপোনালোকৰ এনচাৰ হ'ব শিৱসাগৰ। আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? চুকাফা, শিৱসিংহ, নৰনাৰায়ণ, ৰুদ্ৰসিংহ। ইয়াৰে আপোনালোকৰ এনচাৰ হ'ব চুকাফা। আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? চুকাফা, শিৱসিংহ, নৰনাৰায়ণ, ৰুদ্ৰসিংহ। ইয়াৰ আপোনালোকৰ এনচাৰ হ'ব চুকাফা। আহোমসকলে ক'ত ৰাজধানী পাতিছিল? গুৱাহাটী, শিৱসাগৰ, তেজপুৰ, চৰাইদেউ। ইয়াত আপোনালোকৰ এনচাৰ হ'ব চৰাইদেউ। আহোমসকলে ক'ত ৰাজধানী পাতিছিল? আহোমসকলে চৰাইদেউত ৰাজধানী পাতিছিল। তো ফ্ৰেণ্ডছ, কুৱেশ্যনটো আপোনালোকৰ ইয়াত দিয়া আছে আহোমসকলে ক'ত ৰাজধানী পাতিছিল। তাত আপোনালোকৰ দিয়াৰ বেলেগকৈ দিয়া থাকিব পাৰে, আহোমসকলৰ ৰাজধানী ক'ত আছিল বা বেলেগ ষ্টাইলত কাটিব পাৰে। কিন্তু কুৱেশ্যনটো আপোনালোকে বুজি ল'ব, লৈ কিনে আপোনালোকে এনচাৰটো ক্লিক কৰিব। ইয়াত আপোনালোকৰ দিয়া আছে হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতীয়ে আপোনালোকৰ প্ৰভাত চৰিত্ৰ ৰচনা কৰিছিল। আপোনালোকৰ কুৱেশ্যনটো দিয়া থাকিব হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল। ইয়াত আপোনালোকৰ 4টা এনচাৰ দিয়া থাকিব: প্ৰভাত চৰিত্ৰ, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। ইয়াত আপোনালোকৰ এনচাৰটো আপোনালোকে বাছি ল'ব আৰু এনচাৰটো দিব প্ৰহ্লাদ চৰিত্ৰ। হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? প্ৰহ্লাদ চৰিত্ৰ। হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থখন হ'ল প্ৰহ্লাদ চৰিত্ৰ। আপোনালোকে বহীত লিখি ল'ব আৰু ভালদৰে বুজি ল'ব আৰু মুখস্থ কৰিব। প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? তেজপুৰ, উত্তৰ গুৱাহাটী, যোৰহাট, শিৱসাগৰ। ইয়াত আপোনালোকৰ এনচাৰ হ'ব উত্তৰ গুৱাহাটী। প্ৰশ্নবিলাক আপোনালোকে ভালদৰে বুজি ল'ব। প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী, ইয়াত আপোনালোকৰ 4টা এনচাৰ দিয়া থাকিব: তেজপুৰ, উত্তৰ গুৱাহাটী, যোৰহাট, শিৱসাগৰ। ইয়াত আপোনালোকৰ এনচাৰ হ'ব উত্তৰ গুৱাহাটী। কোনজন ভুঞ্জা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? কোনজন ভুঞ্জা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? ইয়াত আপোনালোকৰ এনচাৰ হ'ব ইয়াত 4টা এনচাৰ দিয়া থাকিব: আৰিমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা, নৰনাৰায়ণ। ইয়াৰে ভিতৰত আপোনালোকে লিখিব আৰিমত্ত। তো বন্ধুসকল, কুৱেশ্যনবোৰ এনচাৰবোৰ বহীত লিখি আপোনালোকে মুখস্থ কৰি যাব, তেতিয়াহে আপোনালোকৰ মনত থাকিব। কোনজন ভুঞ্জা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? আপোনালোকে জল্দিবাজি নকৰিব। জল্দিবাজি নকৰি কিছুমান আছে কুৱেশ্যনটো ভালকৈ নপঢ়ি কিনে এনচাৰ শ্বীটত চিন দিয়ে বা কালাৰ কৰিবলৈ কালাৰ কৰি দিয়ে। সেনেকৈ নকৰিব। পেপাৰখনত আপোনালোকে চিন দি ল'ব। চিন দি লৈ তাৰপিছত আপোনালোকে শুদ্ধ এনচাৰটো দিব। জয়দ্ৰথ বধ কাব্য কাৰ ৰচনা? জয়দ্ৰথ বধ কাব্য কাৰ ৰচনা? জয়দ্ৰথ বধ কাব্য ৰচনা কৰিছিল কবিৰত্ন সৰস্বতীৰ। কবিৰত্ন সৰস্বতীৰ। ইয়াত আপোনালোকৰ 4টা এনচাৰ দিয়া থাকিব: কবিৰত্ন সৰস্বতীৰ, হেম সৰস্বতী, মাধৱদেৱ, বিশ্বসিংহৰ। ইয়াত আপোনালোকৰ এনচাৰ হ'ব ক নম্বৰ, কবিৰত্ন সৰস্বতী। এনচাৰবোৰ ভালকৈ পঢ়িব, কুৱেশ্যনবোৰ ভালকৈ পঢ়িব। পঢ়ি কিনে বহীত মই যিখিনি দিছোঁ গোটেইখিনি আপোনালোকে বহীত লিখি যাব। জয়দ্ৰথ বধ কাব্য কাৰ ৰচনা? আপোনালোকৰ কবিৰত্ন সৰস্বতীৰ ৰচনা। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিল। অহাকাইলৈ আকৌ লগ পাম ইম্পৰ্টেণ্ট জিকেৰ সৈতে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যোনে মোৰ চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। সদায় নতুন জিকে ইম্পৰ্টেণ্ট জিকে পাবলৈ। গতিকে বাই।